ৰাইজসকল, মই বিয়াৰ গিলছ। মোকতো আপোনালোকে চিনি পায়। মই এতিয়া আলাস্কাত যাওঁ বুলি ভাবিছোঁ। গতিকে আপোনালোকেও আহিব চাগে। আলাস্কাত অলপ ফূৰ্তি কৰি আহোঁ, পিকনিক চিকনিক খাই আহোঁ। ব'লক ৰাইজ, চাই আহোঁগৈ আলাস্কা। ইয়াৰ ৰাইজ দেখিছে নহয়, আলাস্কা বৰ বজাৰ জেগা আছে দেই। ইমান ধুনীয়া পাহাৰ চাহাৰ আছে, দেখিয়ে ভাল লাগি গৈছে দেই। একদম নদী চদী একদম ধুনীয়া হৈ আছে। মাছ চাছো পাম বুলি ভাবিছোঁ, সেইকাৰণে মই পানীয়েদি আহি আছোঁ বাৰুতে। এইয়া দেখিছে নহয়, মই যে নদী এটাৰ ওচৰত নামিছোঁ। এইয়া চাওক, ইমান মাছ মৰিছে। দুটা মাছ দেখিছিলোঁ মই দেখোন মৰা। মানে ইয়াত কোনোবা আগতে আহিছে চাগে, কাৰণে মাছ এটা মাৰি এইটো খাওঁ বুলি ভাবিছোঁ। নাই, পানীটোতো ইফালে আহিছে, অকণমান মাছ মৰাত প্ৰব্লেম এটা হ'ব। কিন্তু মাথা মুণ্ড লগাই কিবা এটা কৰিব লাগিব আৰু। মাছটো ধৰিবলৈও হ'ব, কিন্তু ইয়াত ঢেৰ মাছ আছে দেই। একদম ৰঙা নীলা মাছে ভৰ্তি, ধৰাৰ আশা এটা আছে। সেইকাৰণে মই ডাল এডাল লৈ আহিছোঁ। ৰাইজ দেখিছেই না, এইটো ডাল লৈ আহিছোঁ। এইটো ডালতে কিবা এটা মাথাটো লগাই কৰিব লাগিব মানে ভাবিছোঁ। কি কৰোঁ, ডালকেইটা কাটি লৈছোঁ। ৰাইজ আপোনালোকেও যদি কিবা মাথাত আহে মোক কমেণ্ট কৰি ক'ব পাৰে, মই আপোনালোকৰ টেকনিকবিলাক লগাম। গতিকে ডালবিলাক কাটি লৈছোঁ বাৰুতে। এতিয়া মাথাটোত অলপ অলপ কামবিলাক আহিছে। ৰাইজ চাই লওঁচোন মাথাটোত কি কামবিলাক আহিছে। এইটো কাটিয়ে লওঁ আৰু। এতিয়া জোঙাল কৰি লৈছোঁ ৰাইজ, চাইছে নহয়। এতিয়া আপোনালোকেও কৰিব পাৰে ঘৰত। জোঙাল কৰি লৈছোঁ। এতিয়া কিছুমানে জানিব মাছ মৰাবিলাক, এইটো জোঙাল কৰি ল'লে মাছটোৰ পেটত সোমাই যাব, আৰু মাছটোৰ পেটত সোমাই যোৱাৰ লগে লগে মাছটো মৰিবই মৰিব। হয় ৰাইজ দেখিছে নাই, এতিয়া মই মাছ ধৰিম বুলি ভাবিছোঁ, কিন্তু মাছটো ইয়াত উল্টা ফালে গৈ আছে। গতিকে ইয়াত মাছ ধৰা অকণমান টান হ'ব। গতিকে মাছটো অলপ ইফালে আনিবলৈ মই কোবাই চোবাই লওঁ। মাৰিছোঁৱে দেই, শিলগুটি একদম দলিয়াই দিছোঁ। মাছটো ইফালে আহিব ধৰিছে, কিন্তু কেইটামান মাছ ইফালে গৈছে। মানে মাছ মাৰিবলৈকে গৈছোঁ আৰু। মাছলৈ গৈছিলোঁ। মাছ দেখিছে না আপোনালোকে, আহি আছে একদম। মাছটো এটা ধৰিব পৰা হ'লে ভাল আছিলে। মাছটোক বোলে মিঠা মাছ বুলি কয়। তো আলাস্কাত এতিয়া মাছটো তিতা মাছেই হৈ যাব নেকি মোৰ মতে। গতিকে এইটো সোমাম বুলি ভাবোঁ, কিন্তু মাছটো ফাৰ্ষ্টতে একদম 62 হৰ্চ পাৱাৰ নিচিনা গুচি যায় দেখোন। একদম ভয়াই নাপাইছোঁ আৰু দেই। এইটো দেখিছে না, একদম যি ফুল পাৱাৰত গৈছে, মাৰ্চিডিছে গৈছে যেন। ভাবিছোঁ এটা সোমোৱাই দিওঁ বুলি, আকৌ যদি ডালটো ভাঙি যায় না, অৱস্থা নোহোৱা হৈ যাব কিন্তু দেই। চাই চিতি ল'বলৈ। এইটো মাৰিছোঁ, নোসোমালে। এইটোৱে মাৰিছিলোঁ, নোসোমালেই দেই। বৰ দিগদাৰ। ইমান সোমোৱাবলৈ চেষ্টা কৰিছোঁ, কিন্তু সোমোৱাবই পৰা নাই মাছটো। সোমাই এইটোও গুচি গ'ল চকুৰ আগতে বে। আজি মানে মোৰ দিনটো ভালকৈ নাযাবই নেকি। আজিতো হেলিকপ্টাৰ ডালো নাহিব চাগে। এতিয়া কি কৰোঁ, আগডাল এইটো মাৰিবই লাগিব। এইটো সোমালেই চাগে। এইটো সোমাল। পালোঁ। এইটো পালোঁ। মাথাটোৱে ভঙা নাই নহয়, দিয়া মৰিব কেনেকৈ বা। ডাল পাই গ'লোঁ, মিঠা মাছ। এইটো ভাবিছোঁ কেঁচাই খাওঁ, কিন্তু ইয়াত তেল চেল একদম একোৱেই নাই। এইটো কেঁচাই খাব লাগিব আৰু। মিঠা বোলে, মিঠাই পাওঁ যেন তিতাই পাওঁ, চাই ল'ব লাগিব। এইটো আগতে মাৰি ল'ব লাগিব বাৰুতে। জানো এতিয়া কেনেকুৱা লাগে খাই চাওঁ দেই। আপোনালোকেও পাৰিলে খাই পেলাই কেতিয়াবা মোক ক'ব আৰু, লাইক চাইক শ্বেয়াৰ টেয়াৰ দি। একদম খাইছোঁ আৰু দেই, বেয়া নাপাব, চকু তকু নাপেলাব। খাইছোঁ, মাছটো মিঠাই আছে। সেইখিনি খালে বোলে বহুত ভাল হয়। আপোনালোকেও পাৰিলে ঘৰত খাই চাব। ইমানো নাখাব আৰু, আপোনালোকৰ ইমানটো ঘিং লাগিব। বেছিকৈ খাই নিদিব। ময়ো বেছিকৈ নাখাওঁ বাৰুতে। বহুত দিন খাব পোৱা নাই দেখি অকণমান খাওঁ আৰু আপোনালোককো দেখাই। মোৰ লগৰকেইটাকো দিব লাগিবতো, নিজৰ বুলি। গতিকে দেখিছে নাই কিমান ডাঙৰ মাছ। এইটো মোৰ দিনেই ভাল দেখিছে। একদম মুখে চুখে তেজেই লাগি গৈছে আৰু। কিমান দিননো থাকিম আৰু সেইকাৰণে খাই চাই জীয়াই থাকিব লাগিব আৰু ৰাইজ। কেতিয়াবা আকৌ পুনৰ লগ। গতিকে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক।